Hello guys, welcome back to my YouTube channel অসমীয়া মুছলিম ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। তো আজি প্ৰথম ফুটটো লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো দোকান এখন ওপেনিং আছে। দোকানখন ক'ত আছে আৰু কেনেকুৱা কি পাব তো এই ভিডিঅ'ত সকলো গম পাব। তো মই প্ৰথম এন্ট্ৰি কৰিছোঁ আৰু আজি যেহেতু ওপেনিং আছে তাৰ পিছৰ দৃশ্যবোৰ যিবোৰ হ'ব সেইবোৰ মই দেখাই গৈ থাকিম। তো সেই আৰু আপোনালোকে চাব আৰু এই দোকানখনৰ এড্ৰেছটো মই কৈ দি আছোঁ। এইটো আছে আপোনাৰ নগাঁও দক্ষিণ গমাৰিআটি যিটো ঘুৰগুৰি হয়, তো ঘুৰগুৰিত আছে এই দোকানখন। আজি ওপেনিং কৰিছে। যদি কোনোবা ওচৰ চুবুৰীয়া কোনোবা চাই আছে তো আমাৰ এইটো সাইডৰ মানুহ যদি কোনোবা আছে তো এইখন দোকানত আহিব পাৰে আৰু বহুত সস্তাতে পোৱা যায় কাপোৰ। আপোনালোকে আহিব, ভিজিট কৰিব, তাৰ পিছত গম পাব যে কাপোৰৰ দামবোৰ কেনেকুৱা। এনেকুৱা নহয় যে এটা প্ৰাইচ বান্ধি দিয়া হ'ব বা সেইটো প্ৰাইচতে ল'ব লাগিব, তেনেকুৱা নহয়। তো সকলোৱে ল'ব পাৰিব, মধ্যবিত্ত লোকে ল'ব পাৰিব, যদি হাই ফাই মানুহ আছে তো তেখেতলোকেও ল'ব পাৰিব। তো সকলো কাৰণে আছে বোৰ ইয়াত। আপোনালোকে আহিব ফাৰ্ষ্টতে, তাৰপিছত চাই চিতি লৈ যিটো ভাল হয় সেইটো কৰিব আৰু। তো মই জাষ্ট ওপেনিঙৰ ভিডিঅ'টো দেখালোঁ যে ইয়াত এখন এনেকুৱা কাপোৰৰ দোকান আছে, তো সকলোৱে যাতে গম পায়। তো এতিয়া এইবোৰ ডিজাইনিং কৰি থকা হৈছে, মানে বস্তুবোৰ মানে আলমাৰিত লগাই থকা হৈছে। তো আজি যিহেতু নতুন খোলা হৈছে ন, সেইটো কাৰণে কাপোৰবোৰ এনেকৈ ভাঁজ লগাবলগীয়া হৈ আছে। তো ইয়াত সকলোবোৰ পাব, মেখেলা চাদৰ পাব, শাৰী পাব আৰু মানে গামোচাও আছে, হাতে বোৱা গামোচা আছে। अच्छा ठीक है। Control.